Good evening, ছাত্ৰ-ছাত্ৰী সকল তোমালোকক মই অন্য এটা ক্লাছলৈ স্বাগতম। আজি আমি আলোচনা কৰিম ক্লাছ 10 ৰ অনুশীলনী R2 ৰ বাকি থকা অংকখিনি। আমি ইয়াৰ আগতে কৰিছিলো কোৱেশ্চন নম্বৰ 9 লৈকে হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। তাৰ আমি গুটেকিটা সলভো কৰিছিলো আৰু হৰণ পদ্ধতিৰে কেনেকৈ বৰ্গমূল নিৰ্ণয় কৰিব লাগে গুটে পদ্ধতিটো মই তোমালোকক সহজ ভাষাত দি দিছিলো। কোৱেশ্চন নম্বৰ 10 টো চোৱা কি দিয়া আছে। তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা। এতিয়া আমি বৰ্গমূল উলিয়াইছিলো দশমিক নথকা সংখ্যাৰ হৰণ পদ্ধতিৰে। এতিয়া আমি উলিয়াব লাগিব হৰণ পদ্ধতিৰে দশমিক থকা সংখ্যাবোৰৰ বৰ্গমূল আমি উলিয়াব লাগিব। গতিকে আগবাঢ়ো আমি এতিয়া কোৱেশ্চন নম্বৰ 10 ৰ 1 লৈ। যোনটো কোৱেশ্চন আছে 12.25 তাৰ আমি বৰ্গমূল নিৰ্ণয় কৰিব লাগিব। এতিয়া চোৱা তোমালোকে সংখ্যাটো আছিল কি 12.25। গতিকে আমি ইয়াৰ এককৰ স্থানৰ পৰা এককৰ স্থানটো কি হ'ল 5 হয়নে? গতিকে এককৰ স্থানৰ পৰা আমি জোড়া বনালো, এটো এটা জোড়া হল আৰু এটো হল দ্বিতীয়টো জোড়া। এটো হল প্ৰথমটো জোড়া, এটো হল দ্বিতীয়টো জোড়া। এতিয়া আমাৰ কাম হ'ব কি আমি চাব লাগিব এনে দুটা একে সংখ্যা পূৰণ কৰিব লাগিব যাতে তাৰ পূৰণফল 12 নাইবা 12তকৈ সৰু হয়। ধৰিব পাৰিছা? গতিকে 12 নাইবা 12তকৈ সৰু হোৱাকৈ আমি দুটা একে সংখ্যা পূৰণ কৰি এটা পূৰণফল পাব লাগিব। গতিকে 3 3 গুণ কিমান হয় 9 আৰু 4 4 গুণ কিমান হয় 16। 16টো কি হল 12তকৈ ডাঙৰ হৈ গল হয়নে? কিন্তু 3 3 গুণ 9 গতিকে 9টো কি হল 12তকৈ সৰু 12তকৈ সৰু। গতিকে আমি এটো লব পাৰিম। এতিয়া বিয়োগফলটো কিমান বাকি থাকিব? বিয়োগফল কিমান হ'ব 12ৰ পৰা 9 গলে 3 আৰু এই দুটা কি হ'ব একেলগে নামি আহিব যেহেতু আমি জোড়া পাতি থৈছো সিহঁতক প্ৰথমতে হয়নে? এতিয়া আমাৰ কাম কি হ'ব চোৱা 3 3 গুণ 9 পালো আমি বিয়োগফলটো লিখিলো এই দুটাক একেলগে তললৈ নমাই আনিলো হয়। এইখিনি কাম আমাৰ ইমানতে শেষ। এতিয়া আমি কি কৰিব লাগিব ইয়াৰ দুগুণ কৰিব লাগিব হয়নে? 3 দুগুণ কিমান হ'ব 6। ইয়াত লিখিলো দ্বিতীয় ভাজকৰ প্ৰথম অংশ আমি পাই গলো। তাৰ পাছত ইয়াত আমি যোনটো সংখ্যা দিম ইয়াতো হেতুৱে সংখ্যা দিব লাগিব। এতিয়া কি দুটা একে সংখ্যা পূৰণ কৰিলে বাৰু সিহঁতৰ একেকৰ ঘৰত 5 থাকিব 5 নহয়নে বাৰু 5 5 গুণ 25 হয়নে নহয়? 5 5 গুণ 25 হয়নে? তাৰ বাহিৰে আমি 1 1 গুণ 1 2 2 গুণ 4 3 3 গুণ 9 4 4 গুণ 16 6 6 গুণ 36 বাকি কতো আমি কিন্তু এককৰ ঘৰত 5 নাপাওঁ। কেতিয়া পাম যেতিয়া আমি 5 পূৰণ 5 কৰিম মানে 5ৰ লগত 5 যেতিয়া পূৰণ কৰিম তেতিয়াহে আমি এককৰ স্থানত কি পাম 5 পাম। ধৰিব পাৰিছা? গতিকে আমি কি কৰো এখিনিত 5 লৈ চাও তেতিয়া ইয়াতো আমি কি লব লাগিব 5 লব লাগিব আৰু 5 5 গুণ পূৰণ কৰিলে আমি কি পাম 25 পাম। এককৰ স্থানৰ অংকটো কি আহিব তেতিয়া 5 আহিব। কৰি চাওচোন আমি কিজানি 325 পাওঁই 65ৰ লগত 5 পূৰণ কৰি। চোৱা 65ৰ লগত 5 পূৰণ কৰি আমি পূৰণফল কি পালো 325 আৰু ভাগশেষ ইয়াত কিমান হ'ব 325ৰ পৰা 325 মাইনাস কৰিলে 0 হ'বনে? গতিকে আমাৰ প্ৰক্ৰিয়াটো ইমানতে অন্ত পৰিবনে? এতিয়া দশমিকৰ কথাটো চোৱা তোমালোকে এই সংখ্যাটো দশমিক বাৰু কেইটাৰ আগত আছে দুটাৰ আগত হয়নে? 12.25 5 আৰু 2ৰ আগত দশমিক আছে। দুটা অংকৰ আগত কি হৈছে দশমিক আছে। গতিকে এতিয়া এই সংখ্যাটোৰ বৰ্গমূলত কি হ'ব জানানে এটা অংকৰ আগত দশমিক থাকিব। গম পাইছা? গতিকে দশমিকটো কোনখিনিত বহিব ইয়াত বহিব আৰু এই পূৰণ 2টো কি হৈ যাব আমি মচি পেলাব লাগিব। মই তোমালোকক আগৰ ক্লাছত কৈছিলো যে তোমালোকে লিখি থৈ নাহিবা হয়। গতিকে আমাৰ এতিয়া কি হৈ যাব 12.25ৰ বৰ্গমূল কিমান হৈ যাব 3.5। এতিয়া যেটা অংকৰ আগত দশমিক থাকে ধৰিলো আমি 4টা অংকৰ আগত দশমিক আছে ধৰিলো 1 2 3 4টা যোনটো সংখ্যাৰ আমাক বৰ্গমূল উলিয়াবলৈ দিছে দশমিকৰ আগত থকাটোৰ কথা মই কোৱা নাই দশমিকৰ পিছত কেটা সংখ্যা আছে অংক আছে 4টা অংক আছে ঠিক আছে। তেতিয়া কি হ'ব জানানে তাৰ বৰ্গমূলটোত কেটাৰ আগত দশমিক আহিব বাৰু দুটা অংকৰ আগত দশমিক আহিব। যদি 6টাৰ আগত থাকে যদি ধৰা সংখ্যাটোত যোনটোৰ আমাক বৰ্গমূল উলিয়াবলৈ দিয়ে তাৰ যদি 6টা অংকৰ আগত দশমিক থাকে 1 2 3 4 5 6টা 6টা অংকৰ আগত যদি দশমিক থাকে তাৰ বৰ্গমূলটো কেটা অংকৰ আগত হ'ব জানানে? কেটা অংকৰ আগত দশমিক হ'ব বৰ্গমূলটো 3টা অংকৰ আগত দশমিকৰ পিছত কেটা অংক থাকিব 3টা।
মানে বৰ্গমূলটোত যেটা অংকৰ আগত দশমিক থাকিব তাক দুগুণ কৰি দিলে আমি তাৰ কি পাই যাম বৰ্গ সংখ্যাটোত কেটাৰ আগত দশমিক থাকিব ইয়াত চোৱা এইটোত কি হৈছে চাৰিটা অংকৰ আগত দশমিক আছে এতিয়া ইয়াৰ বৰ্গমূলত কেটা সংখ্যাৰ আগত দশমিক থাকিব জানানে কেটা অংকৰ আগত দুটা অংকৰ আগত ইয়াৰ লগত দুটা অংকৰ আগত দশমিক আছে তাৰ লগত আমি 2 পূৰণ কৰিলে কেটা অংক পাই যাম চাৰিটা অংক ধৰিব পাৰিছানে কৰি গলে আৰু তোমালোকৰ বেছি ক্লিয়াৰ হ'ব এতিয়া আহো আমি নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 10 অৰ নম্বৰ 2 টো কি দিয়া আছে সংখ্যাটো 24.01 এতিয়া প্ৰথমতে ইয়াত মই তোমালোকক কওঁ কেটা অংকৰ আগত দশমিক আছে বাৰু দুটা অংকৰ আগত দশমিক আছে গতিকে তাৰ বৰ্গমূলত কেটা অংকৰ আগত দশমিক থাকিব জানানে এটা অংকৰ আগত ঠিক আছে যেহেতু বৰ্গ সংখ্যাত কি হৈ আছে দুটা অংকৰ আগত আছে গতিকে বৰ্গমূলত এটা অংকৰ আগত থাকিব ধৰিব পাৰিছা যদি বৰ্গ সংখ্যাটোত তোমাৰ চাৰিটা অংকৰ আগত থাকে তেনেহলে বৰ্গমূলটোত দুটা অংকৰ আগত দশমিক থাকিব বৰ্গ সংখ্যাটোত যদি 8টা অংকৰ আগত দশমিক থাকে তেনেহলে বৰ্গমূলটোত চাৰিটা সংখ্যাৰ আগত দশমিক থাকিব দুইৰে হৰণ কৰি দিলে আমি বৰ্গমূলটোত কেটা অংকৰ আগত দশমিক বহিব আমি গম পাই যাম ঠিক আছে গতিকে এতিয়া আমি কি গম পালো যে 24.01 ত কেটা অংকৰ আগত দশমিক বহিব এটা অংকৰ আগত আমি নিজৰ মুখতে প্ৰথম উলিয়াই ললো এতিয়া আমি যাও তাৰ বৰ্গমূল উলিয়াও 24.01 ৰ এতিয়া ঠিক আগৰ দৰে আমি আগবাঢ়িছো চোৱা এই দুটাক প্ৰথম জোৰা হিচাপে ললো আৰু এই দুটা আমাৰ হল দ্বিতীয় জোৰা কাৰণ আমি এককৰ স্থানৰ পৰা কি কৰো জোৰাবিলাক বনোৱা আৰম্ভণি কৰো গতিকে এটো হৈ যাব প্ৰথম জোৰা এটো হৈ গল দ্বিতীয়টো জোৰা এতিয়া আমি কি কৰিব লাগিব যে কি দুটা একে সংখ্যা পূৰণ কৰিলে আমি 24 বা তাতকৈ সৰু সংখ্যা এটা পাওঁ হেতু আমি চাব লাগিব ঠিক আছে আনুমানিক আমি 5 পূৰণ 5 কৰিলে আনুমানিক আমি 5 * 5 কৰিলে কিমান পাওঁ 25 হয়নে এটো কি হল 24 তকৈ ডাঙৰ হলনে গতিকে তাৰ আগৰটো কি হয় আগৰ সংখ্যাটো 5 ৰ আগৰ সংখ্যাটো 4 4 * 4 কৰিলে আমি কিমান পাম 16 গতিকে আমি এটো লব লাগিব হয় 4 * 4 কৰি পেলাই আমি কিমান পালো 16 আৰু 5 * 5 কৰি পেলাই আমি পালো 25 আছে ইয়াত 25 পালে আমি নহব 24 তকৈ কি পাব লাগিব সৰু সংখ্যা পাব লাগিব গতিকে আমি কোনটো লম 4 * 4 = 16 4 4 গুণ 16 এতিয়া বিয়োগ কৰো 8 থাকিলে আৰু কি কৰিম 0 আৰু 1 টো আমি কি কৰিম একেলগে তললে নমাই আনিম কাৰণ কিহতক আমি জোৰা হিচাপে ৰাখি থৈছিলো হয় গতিকে এবাৰ 0 এবাৰ 1 এনেকে আমি তললে নমাব নোৱাৰিম এতিয়া আমি কি কৰিব লাগিব চোৱা এই 4টো আছিল হয়নে 4টোক আমি কিহেৰে পূৰণ কৰিব লাগিব 2 ৰে পূৰণ কৰিব লাগিব হয় 8 পালো আমি তাৰ পাছত ইয়াত যোনটো অংক আমি লম ইয়াত যোনটো সংখ্যা আমি লম ইয়াতো আমি হেতু সংখ্যাই লব লাগিব এতিয়া তোমালোকে 1 ৰ পৰা 10 লৈকে একে একে সংখ্যাবোৰৰ পূৰণফলবিলাক মাতি চোৱাচোন কোত আমি এককৰ স্থানত 1 পাওঁ 1 ৰ লগত 1 পূৰণ কৰিলে আমি 1 পাওঁ হয়নে 1 * 1 কৰিলে আমি 1 পাওঁ এটা এককৰ স্থানত কি আছে 1 আছে 2 দুগুণ পালো 4 3 3 গুণ 9 তাৰ পাছত আকৌ যদি আমি আগবাঢ়ি যাও 9 * 9 কৰিলে আমি কিমান পাওঁ 81 পাওঁ গতিকে তাৰ এককৰ স্থানত কি আছে 1 আছে হয়নে একাশীৰ এককৰ স্থানত কি আছে 1 আছে গতিকে হয় আমি কি কৰিব লাগিব 1 বহাব লাগিব নাইবা 9 বহাব লাগিব গতিকে আমি একাশীৰ লগত 1 পূৰণ কৰিলে কি পাম ইয়াত যেতিয়া একাশী দিম ইয়াতটো আমি 1 দিব লাগিব হয়নে ইয়াত যেতিয়া 1 দিম ইয়াতো 1 দিব লাগিব আৰু 81 ৰ লগত 1 পূৰণ কৰিলে আমি কি পাওঁ আমিটো জানোই 81 এ থাকিব লাগে কিমান আমাক 801 801 801 গতিকে আমি 9 দি পূৰণ কৰি চাও ইয়াত 9 লোৱাৰ লগে লগে আমি ইয়াতো কি লব লাগিব 9 লব লাগিব হয়নে গতিকে 89ক আমি 9 দি পূৰণ কৰি চাও কিমান ওলাই সোৱা 89ক আমি 9 ৰে পূৰণ কৰোতে কিমান পালো 801 আমাক লাগিছিল হেতু হয়নে গতিকে 89 ৰ লগত 9 পূৰণ কৰি আমি কিমান পালো 801 ভাগশেষ কিমান হল 0 হল আৰু দশমিকটো কোনখিনিত বহিব এখিনিত বহিব এটা অংকৰ আগত আৰু পূৰণ দুইটো আমি কি কৰিব লাগিব মচি দিব লাগিব গতিকে 24.01 ৰ বৰ্গমূল কি হল 4.9 ধৰিব পাৰিছা ইমানখিনলৈকে
আৰু এইখিনি কৰোতে মই তোমালোকক যিমান পাৰি মানে চমুকৈ কৰিব পৰা ট্ৰিক বিলাক শিকাইছো ইয়াত আমি 1 আৰু 9 দিলে কি আমাৰ ইয়াত এককৰ স্থানত কি আছে 1 আছে গতিকে হেতু চাই পেলা আমি কি দিলো এককৰ স্থানত 1 আৰু 9 দিলো কাৰণ যেহেতু একেটা সংখ্যাই পূৰণ কৰিব লাগিব ইয়াত 9 ললে ইয়াতো 9 লব লাগিব গতিকে আমি চাব লাগিব যে কি দুটা একে সংখ্যা পূৰণ কৰিলে আমি এককৰ স্থানত 1 পাওঁ বা এখিনি এককৰ স্থানত যোনটো অংক থাকিব আমি হেতু পাওনে নে আমি চাব লাগিব গতিকে প্ৰত্যেকটো 1 2 3 4 প্ৰত্যেকটো সংখ্যা বহাই তোমালোকে পূৰণ কৰি চাই থাকিলে কি হ'ব সময় বেছিকে যাব গতিকে মই তোমালোকক শৰ্ট মেথড বিলাক শিকাই দিছো তোমালোকে মনত ৰাখি যাবলৈ চেষ্টা কৰিবা এতিয়া ইয়াত 24.01 ৰ বৰ্গমূল কিমান হ'ব 4.9 মই কৈছিলো নে যে বৰ্গমূলটোত কি হ'ব এটা অংকৰ আগত দশমিক আহিব যেহেতু ইয়াত দুটা অংকৰ আগত দশমিক আছে গতিকে ইয়াত এটা অংকৰ আগত দশমিক আহিব বুজি পাইছানে কথাখিনি এতিয়া আমি আগবাঢ়ো কোৱেশ্চন নাম্বাৰ 10 ত থকা 3 নম্বৰ অংকটোলৈ কি দিয়া আছে 146.41 ৰ আমি বৰ্গমূল নিৰ্ণয় কৰিব লাগে ইয়াতো কি হৈছে চোৱা 146.41 মানে দুটা অংকৰ আগত দশমিক আছে গতিকে ইয়াৰ বৰ্গমূলত কেটা অংকৰ আগত দশমিক থাকিব এটা অংকৰ আগত আমি গম পাই গলো এতিয়া আমি আগবাঢ়ো চোৱা ইয়াত কি হল আমি এককৰ স্থানৰ পৰা জোৰা পাতিলো হয়নে ইয়াতে দুটা অংক ললো ইয়াতে দুটা অংক ললো আৰু বাকি থাকিল এটা অংক কি অকলখৰে কি হ'ব এটা জোৰা হ'ব গতিকে এতিয়া আমি চাব লাগিব যে কি দুটা একে সংখ্যা পূৰণ কৰিলে আমি 1 পাওঁ বা 1 তকৈ সৰু সংখ্যা এটা পাওঁ দেখকেটো ওলাই আছে 1 তকৈ সৰু লব নালাগে একৰ লগত এক পূৰণ কৰিলে আমি কি পাম 1 পাম হয় এতিয়া চোৱা 46 টো কি হ'ব একেলগে তললৈ নামি আহিব কাৰণ কিহত কি হৈছে জোৰা এই আজডালৰ ভিতৰত আছে মানে কিহতক আমি জোৰা পাতি থোৱা আছে গতিকে গুটেই জোৰাটো কি হ'ব তললৈ একেলগে নামি আহিব এতিয়া দ্বিতীয় ভাজকৰ প্ৰথম অংশটো আমি কেনেকৈ উলিয়াম ইয়াৰ লগত 2 এটা পূৰণ কৰি দিম কিমান হ'ব 2 আৰু দ্বিতীয় সংখ্যাটো আমি কেনেকৈ উলিয়াম যে ইয়াত যোনটো সংখ্যা লম ইয়াতো হেতু সংখ্যা আমি লব লাগিব গতিকে এটো চোৱা 21 যদি লও আমি ইয়াত 1 লব লাগিব আৰু 21 ৰ লগত 1 পূৰণ কৰিলে কি হ'ব 21 হ'ব তাৰ পাছত ইয়াত যদি আমি 2 লও ইয়াতো 2 লব লাগিব গতিকে 22 দুগুণ কিমান হয় 2 পূৰণ কৰিলে 44 44 হল হয় 6 পৰা 4 গল 2 তাৰ পাছত 41 টো কি হ'ব একেলগে তললে নামি আহিব একেলগে নমুৱাৰ কাৰণ কি কাৰণ আমি তাহনকে আজডালৰ ভিতৰত ৰাখিছো মানে কিহতক আমি জোৰা পাতি ৰাখিছো এতিয়া চাবা এটো অংক চোৱা তৃতীয় ভাজকলৈ আগবাঢ়িছে গতিকে তৃতীয় ভাজকৰ প্ৰথম অংশটো কি হ'ব জানানে এতিয়া অথনি আমাৰ অকল 1 আছিল এতিয়া আমাৰ কি হ'ল ভাগশেষটোত 1 আৰু 2 লগ খাই পেলাই 12 হ'ল এতিয়া আমি কি কৰিব লাগিব 12ক 2 ৰে পূৰণ কৰিব লাগিব মই যে কৈছিলো তোমালোকক যেতিয়ালৈকে কি হয় ভাগশেষ শূন্য নহয় তেতিয়ালৈকে আমি একেখিনি প্ৰক্ৰিয়াকে কৰি গৈ থাকিব লাগিব গতিকে প্ৰথম আমি কি পাইছিলো ভাগফল 1 পাইছিলো গতিকে তাৰ লগত 2 পূৰণ কৰিছিলো এতিয়া 1 ৰ লগত 2 মিলি গল গতিকে কিমান হৈ গল 12 হৈ গল 12 হৈ গল গতিকে আমি 12 ৰ লগত কি পূৰণ কৰিব লাগিব 2 পূৰণ কৰিব লাগিব তেতিয়া আমি তৃতীয় ভাজকৰ প্ৰথম অংশটো পাম 12 দুগুণ কিমান হ'ব 24 ইয়াৰ পিছত কি হ'ব হেতু আমি নাজানো কিন্তু ইয়াত আমি যোনটো সংখ্যা দিম ইয়াতো আমি হেতু সংখ্যাই দিব লাগিব কিমানখিনি আমি জানো গতিকে এতিয়া চোৱা ইয়াত কিমান আছে 241 ইয়াত যদি আমি 1 দি দিও আৰু ইয়াত যদি আমি 1 লৈ লও 241 ৰ লগত 1 পূৰণ কৰিলে আমি পাই যাম নে 241 ভাগশেষ শূন্য হৈ যাবনে আমাৰ প্ৰক্ৰিয়াটো ইমানতে অন্ত পৰিবনে ধৰিব পাৰিছে ইমানখিনি লাগে এতিয়া আমি কি কৰিব লাগিব এইটো মচি পেলাব লাগিব হয় আৰু ইয়াত কেটা অংকৰ আগত দশমিক আছিল দুটাৰ আগত গতিকে ইয়াত এটাৰ আগত দশমিক আহিব সৰি ইয়াত কি হ'ব এটাৰ আগত দশমিক আহিব এতেকে মই সাইডতে লিখি দিছো জাগা নাথাকাৰ বাবে এতেকে 146.41 ৰ বৰ্গমূল কিমান হ'ব 12.1 ধৰিব পাৰিছা
এইটো অংক তোমালোকৰ কাৰণে কিন্তু ইম্পৰ্টেন্ট আমাৰ কি হৈছিল আগৰ প্ৰত্যেকবিলাক অংক এই দ্বিতীয় ভাজকটো লোৱাৰ পিছতে আমাৰ কি হৈছিল শেষ হৈ গৈছিল ভাগশেষ শূন্য ওলাইছিল কিন্তু আমি ইয়াত চোৱা তৃতীয় ভাজকলৈকো যাবলগীয়া হৈছে তৃতীয় ভাজকো উলিয়াবলগীয়া হৈছে কেনেকৈ উলিয়াইছো যে প্ৰথম 1 আছিল প্ৰথমটো ভাজক 1 আছিল গতিকে তাৰ লগত আমি 2 পূৰণ কৰি পেলাই এই দ্বিতীয়টো ভাজক পাইছিলো তাৰ পিছত 1 আৰু 2 মিলি পেলাই 12 হৈছে তাৰ লগত আমি 2 পূৰণ কৰি পেলাই 24 তৃতীয় ভাজকৰ প্ৰথম অংকটো পাইছো গতিকে এইখিনি মন কৰিবা তোমালোকে এতিয়া আমি আগবাঢ়ো কোৱেশ্চন নম্বৰ 10 ৰ লাষ্টৰ কোৱেশ্চনটো চোৱা কোৱেশ্চন নম্বৰ 4 কি দিয়া আছে 102.01 ৰ আমি বৰ্গমূল নিৰ্ণয় কৰিব লাগে 102.01 তাৰ বৰ্গমূল আমি নিৰ্ণয় কৰিব লাগে এতিয়া চাবা তোমালোকে ইয়াত দশমিক বাৰু কেটা অংকৰ আগত আছে দুটা অংকৰ আগত গতিকে তাৰ বৰ্গমূলত দশমিক কেটা অংকৰ আগত থাকিব এটা অংকৰ আগত আমি গম পালো গতিকে এতিয়া আমি আগবাঢ়ো তাৰ বৰ্গমূল উলিয়াও আমি আগৰটো নিচিনাকৈ কি কৰিলো আমি এককৰ স্থানৰ পৰা জোড়া পাতি পাতি আহিলো প্ৰথম জোড়া দ্বিতীয় জোড়া তৃতীয় জোড়াত অকল 1 আছে গতিকে 1 ৰ লগত আমি 1 পূৰণ কৰিলে 1 পাম হয় তাৰ পাছত কি নামি আহিব 02 হয়নে 02 তললৈ নামি আহিব কাৰণ কি হৈ আছে ইহঁতক আমি জোড়া পাতি থৈছো গতিকে দুইটাকে আমি কি কৰিছো একেলগে তললৈ নমাই দিছো 0 এবাৰ 2 এবাৰ এনেকে আমি নমাব নোৱাৰো গতিকে দুইটা একেলগে তললৈ নামি আহিলে এতিয়া দ্বিতীয় ভাজক আমি কেনেকে উলিয়াম ইয়াৰ লগত 2 পূৰণ কৰিম 1 2 2 তাৰ পাছত কি হ'ব ইয়াৰ পিছৰ অংকটো আমি জি লম ইয়াতো আমি হেতু অংকই লব লাগিব নে হয় গতিকে ইয়াত যদি আমি 1 লও ইয়াত 1 লও তেনেহলে 21 এগুণ কিমান হ'ব 21 আমাক লাগে কিমান 2 হয়নে গতিকে ইয়াত যদি আমি 20 লও 20 লও আৰু ইয়াত যদি আমি 0 লও তেনেহলে কি হ'ব যিকোনো সংখ্যাৰ লগতে 0 পূৰণ কৰিলে আমি 0 পাম নে হয় গতিকে 20 ৰ লগত 0 পূৰণ কৰাৰ লগে লগে আমি কি পাই যাম 0 0 হয় ধৰিব পাৰিছা এতিয়া 2 ৰ পৰা 0 মাইনাস কৰি আমি কিমান পালো বিয়োগফলটো কিমান পালো 2 তাৰ পাছত কি হ'ব 0 1 টো একেলগে তললৈ নামি আহিব ইয়াত আমি 0 লোৱাৰ কাৰণটো তোমালোকে ধৰিব পাৰিছানে যদি আমি ইয়াত 1 লও ইয়াতো 1 লব লাগিব হয় ইয়াত 21 লৈ তোমালোকে ইয়াত 0 লব নোৱাৰা ইয়াত যেতিয়া 1 লৈছা এখিনটো আমি কি লব লাগিব সংখ্যাটো 1 লব লাগিব 21 ৰ লগত 1 পূৰণ কৰিলে কি হ'ব 21 21 পাম লাগে কিমান আমাক 2 গতিকে 2 তকে হেতু ডাঙৰ হ'ল নে নহল 21 সংখ্যাটো ডাঙৰ হ'ল নে নহল গতিকে আমি কি কৰিলো 20 ললো তেতিয়া যেহেতু ইয়াত এককৰ স্থানত 0 লৈছো ইয়াতো আমি সংখ্যাটো 0 ললো 20 ৰ লগত বা যিকোনো সংখ্যাৰ লগতে আমি শূন্য পূৰণ কৰিলে আমি কি পাম শূন্যই পাম হয় ফলত কি হ'ল 2 ৰ পৰা শূন্য বিয়োগ কৰাৰ লগে লগে 2 বাকি থাকিল আৰু এই 0 1 টো কি হ'ল তেনেকৈ তললৈ নামি আহিল কাৰণ হিহত জোড়া হিচাপে আছে ধৰিব পাৰিছা ইমানখিনি লাগে এতিয়া আমি আগবাঢ়িম চোৱা তৃতীয় ভাজকটো কেনেকৈ উলিয়াম প্ৰথম আমাৰ কি হৈছিল ভাগফল আছিল ভাগফলৰ প্ৰথম অংশটো আছিল 1 গতিকে তাৰ লগত আমি 2 পূৰণ কৰি পেলাই দ্বিতীয় ভাজকৰ প্ৰথম অংশটো পালো 2 এতিয়া কি হ'ল 1 ৰ লগত কি লগ খালে 0 লগ খালে কিমান হৈ গল 10 হৈ গল তাৰ লগত আমি 2 পূৰণ কৰিব লাগিব নে 10 দুগুণ কিমান হ'ব 20 20 তাৰ পাছত এই সংখ্যাটো কি হ'ব আমি নাজানো ইয়াত কিন্তু যেটো লম ইয়াতো আমি হেতুৱে লব লাগিব ইয়াত চোৱা কি আছে 201 20 ইয়াতো যদি আমি 1 বহাই দিও তাৰ লগত যদি আমি 1 পূৰণ কৰো তেনে হলে 201 মানে 201 আমি পাম নে ধৰিব পাৰিছা গতিকে ইয়াত ভাগশেষ কিমান হ'বগৈ 0 মানে আমাৰ প্ৰক্ৰিয়াটো ইমানতে অন্ত পৰিলে আৰু আমি কি কৰিব লাগিব এই পূৰণ 2 টো মুছি দিব লাগিব তাৰ পাছত দশমিক কেটা অংকৰ আগত এটা অংকৰ আগত গতিকে 102 102.01 ৰ বৰ্গমূল আমাৰ কিমান হ'ব 10.1 মই ইয়াতে লিখি দিছো এতিয়া চোৱা 11 ৰ এ question number 10 টো আমাৰ কমপ্লিট হৈ গৈছে তো এতিয়া আমি question number 11 লৈ আগবাঢ়ো question number 11 ৰ এ টো কি দিয়া আছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ আমি কি জানো যে অযুগ্ম সংখ্যাবিলাক এইবিলাক 1 3 5 7 9 যিকোনো সংখ্যাৰে যদি এককৰ স্থানত একেটা অংক থাকে তেনেহলে তাক আমি কি বুলি কম অযুগ্ম সংখ্যা বুলি কম এতিয়া খুদিছে চোৱা তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ
গতিকে ইয়াত চোৱাচোন তোমালোকে এককৰ স্থানত কোন যুগ্ম সংখ্যা দেখা পোৱা 11 ৰ a2 ফাৰ্স্টটো আছে ফাৰ্স্ট অপশনটো আছে 256 সেকেন্ডটো আছে 169 থাৰ্ডটো আছে 546 আৰু ফোৰ্থটো আছে 754 গতিকে ইয়াত চোৱা ফাৰ্স্টটো আছে 256 মানে এককৰ ঘৰত 6 আছে 6 আছে গতিকে এটো যুগ্ম সংখ্যা দ্বিতীয়টো চোৱা 169 এটো এককৰ স্থানত কি আছে অযুগ্ম সংখ্যা তৃতীয়টো চোৱা 546 এককৰ স্থানত আকৌ 6 মানে যুগ্ম সংখ্যা আৰু 4 নাম্বাৰটো চোৱা 754 এককৰ স্থানত 4 আছে গতিকে যুগ্ম সংখ্যা এতিয়া আমি এককৰ স্থানত অযুগ্ম সংখ্যা থকা কোনটো পালো অপচন নাম্বাৰ 2 টু 169 অপচন নাম্বাৰ 2 টু 169 এই বৰ্গ সংখ্যাটোৰ এককৰ স্থানত কি আছে অযুগ্ম সংখ্যা আছে হয় এতিয়া চাবা মই তোমালোকক এককৰ স্থানত অযুগ্ম সংখ্যা থকা সংখ্যাটো চাবলৈ কিয় কলো এইকিটা অংক যদি এককৰ স্থানত থাকে তেনেহলে আমি সংখ্যাবোৰ কি হয় বুলি জানো অযুগ্ম সংখ্যা হয় বুলি জানো হয় এইখিনি সংখ্যাৰ লগত একেখিনি সংখ্যাকে পূৰণ কৰিলে আমি বৰ্গ সংখ্যা পামনে যদি 9 ৰ লগত আমি 9 পূৰণ কৰিলে কিমান পাম 81 তাৰ এককৰ স্থানত কি আছে অযুগ্ম সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ স্থানত কি আছে অযুগ্ম সংখ্যা 7 ৰ লগত আমি 7 পূৰণ কৰি চাও কিমান পাম 49 49 তাৰ এককৰ স্থানত চোৱা এটো অযুগ্ম সংখ্যা 5 ৰ লগত আমি 5 পূৰণ কৰি চাও কিমান পাম 25 25 এককৰ স্থানটো অযুগ্ম সংখ্যা 3 ৰ লগত আমি 3 পূৰণ কৰি চাও কিমান পাম 9 পাম এককৰ স্থানত অযুগ্ম সংখ্যা 1 ৰ লগত যদি আমি 1 পূৰণ কৰি চাও তেনেহলে এককৰ স্থানত 1 পাম যোনটো কি হয় অযুগ্ম সংখ্যা আলটিমেটলি মানে আমি কি বুজিলো যে অযুগ্ম সংখ্যাৰ বৰ্গৰ এককৰ স্থানটো সদায় কি হ'ব অযুগ্ম সংখ্যা হ'ব গতিকে আমি কি চালো অপচনত হে কাৰণে আমি চালো যে কোনটো সংখ্যাৰ এককৰ স্থানত অযুগ্ম সংখ্যা আছে গতিকে আমি গম পাই গলো যে কোৱেশ্চন নাম্বাৰ অপচন নাম্বাৰ 2 টু চোৱা তোমালোকে 169 আছে গতিকে তাৰ এককৰ স্থানত 9 আছে মানে কি হল অযুগ্ম সংখ্যা হল গতিকে আমি গম পাই গলো যে এটোই হৈ যাব অযুগ্ম সংখ্যাৰ বৰ্গ এইখিনি কি হৈ আছে এইখিনি সংখ্যাৰ এককৰ স্থানত কি হৈ আছে যুগ্ম সংখ্যা হৈ আছে যেহেতু আমাক মেনশন কৰিয়ে দিছে কোৱেশ্চনটো যে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ গতিকে আমি ঠাউকতে আমাৰ আনসাৰটো পাই গলো যে এটোই হৈ যাব অযুগ্ম সংখ্যাৰ বৰ্গ কাৰণ তাৰ কি হৈছে এককৰ স্থানত অযুগ্ম সংখ্যা আছে এটো এককৰ স্থানত কি হৈছে অযুগ্ম সংখ্যা আছে ধৰিব পাৰিছা বাকি কিটা কি হৈ আছে যুগ্ম সংখ্যা গতিকে হেকেটা আমি কি কৰি দিছো হেকেটা অপচন হ'বই নোৱাৰে বুলি আমি অতৰাই পেলাব পাৰিছো এতিয়া আমি আগবাহো নেক্সট কোৱেশ্চনটো লৈ 11 ৰ বি নাম্বাৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা আমাক অপচনছ দিয়া আছে ইয়াতে তলৰ কোনটোৰ একক স্থানত 1 থাকিব তলৰ কোনটোৰ একক স্থানত 1 থাকিব অপচনছ বিলাক আমাক কি দিয়া আছে 19 স্কয়াৰ 34 স্কয়াৰ 18 স্কয়াৰ 20 স্কয়াৰ গতিকে যেহেতু আমাক কিহৰ কথা খুদিছে এককৰ স্থানৰ কথা খুদিছে গতিকে আমি কি কৰিম এই সংখ্যা বিলাকৰ এককৰ স্থানৰ অংকটোক আমি বৰ্গ কৰি পেলাই চাম এতিয়া চোৱা ফাৰ্স্ট কি দিয়া আছে 19 স্কয়াৰ হয়নে এককৰ স্থানত কি আছে 9 9 ৰ লগত 9 পূৰণ কৰিলে আমি কিমান পাম 81 81 ৰ এককৰ স্থানত কি আছে 1 আছে গতিকে অপচন নাম্বাৰ 1 টো কাৰেক্ট আনসাৰ হ'বনে বাৰু তাৰ এককৰ স্থানতে 1 থাকিবনে বাৰু চাই লোৱা তোমালোকে মই কৰি দিছো অপচন কিটা আছিলে ফাৰ্স্ট টু 19 স্কয়াৰ 34 স্কয়াৰ এতিয়া আমাক ইয়াত খুদিছে কি এককৰ স্থানত অকল এককৰ স্থানৰ ওপৰত ইয়াত গুৰুত্ব আৰোপ কৰিছে গতিকে আমি এককৰ স্থান কিটা চালেই হল ইয়াত এককৰ স্থানটো 19 স্কয়াৰ মানে কি হৈ আছে 19 পূৰণ 19 হৈ আছে হয়নে এককৰ স্থানত কি পূৰণ হৈ আছে 9 * 9 হৈ আছে হয়নে 9 পূৰণ 9 9 9 গুণ কিমান হয় 81 গতিকে তাৰ এককৰ স্থানত আমি 1 পালোনে আমাক এটোৱে খুদিছিলে নে বাকি কিটাও আমি তেনেকে কৰি চাও 34 পূৰণ 34 34 স্কয়াৰ মানে 34 পূৰণ 34 যেহেতু আমাক অকল এককৰ স্থানৰ কথা খুদিছে গতিকে আমি ইয়াতহে গুৰুত্ব আৰোপ কৰিম 4 4 গুণ কিমান 16 গতিকে এককৰ স্থানত কিমান আছে 6 18 18 18 স্কয়াৰ 18 পূৰণ 18 8 8 গুণ কিমান 64
64 গতিকে এককৰ স্থানত 4 আছে 20 পূৰণ 20 20 পূৰণ 20 কৰিলে এককৰ স্থানত কিমান থাকিব ইয়াত দুটা 20 পূৰণ 20 দুটা শূন্য পূৰণ হৈ আছে গতিকে কি আহিব দুটা শূন্য আৰু 400 আহিব হয়নে এককৰ স্থানত কিন্তু কি আছে শূন্য ধৰিব পাৰিছা এককৰ স্থানটো আমি কেনেকৈ নিৰূপণ কৰিব পাৰো ইয়াত তোমালোকক কেতিয়া দিছে যে এককৰ স্থানত তলৰ কোনটো সংখ্যাৰ এককৰ স্থানত 1 থাকিব হেতু নিদি পেলাই তোমালোকক বেলেগো দিব পাৰে যে কোনটো সংখ্যাৰ এককৰ স্থানত শূন্য থাকিব বা 4 থাকিব বা 6 থাকিব ধৰিব পাৰিছা যেহেতু এককৰ স্থানৰ কথাই খুদিছে গতিকে আমি এককৰ স্থানৰ ওপৰতে গুৰুত্ব আৰু কৰিছো তাৰ পাছত চোৱা কোৱেশ্চন নম্বৰ সি টু কি দিয়া আছে কোৱেশ্চন নম্বৰ 11 ৰ কোৱেশ্চন নম্বৰ সি টু কি দিয়া আছে চোৱা 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে আমাক অপচনছ দিয়া আছে নম্বৰ 1 38 নম্বৰ 2 36 নম্বৰ 3 42 আৰু নম্বৰ 4 40 গতিকে ইয়াৰ কাৰণে তোমালোকক এটা ফৰ্মুলা দিয়া আছে তোমালোকে লেসনটো চালে গম পাবা অনুশীলনীটো আৰম্ভ কৰাৰ ঠিক আগতে এটা ফৰ্মুলা তোমালোকক দিয়া আছে চোৱা n ৰ বৰ্গ আৰু n+1 ৰ বৰ্গৰ মাজত টুৱাইস এটা স্বাভাৱিক সংখ্যা থাকে এটো তোমালোকে মুখস্থ কৰি ৰাখিব লাগিব ফৰ্মুলাটো ঠিক আছে n ৰ বৰ্গ আৰু n+1 ৰ বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব টুৱাইস এটা স্বাভাৱিক সংখ্যা থাকিব তোমালোকে কিতাপটো আন্ডাৰলাইন কৰি ৰাখিবা আৰু লগতে ফৰ্মুলাটো মুখস্থ ৰাখিবা n ৰ বৰ্গ মানে কি হ'ব n স্কয়াৰ আৰু n+1 ৰ স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব টুৱাইস এটা ফৰ্মুলাটো এটোৱে আমাক কৈছে হয়নে গতিকে ধৰিলো আমি n ৰ জায়গাত 2 ধৰিলো n ৰ জায়গাত আমি 2 ধৰিলো গতিকে প্ৰথম সংখ্যাটো কি হৈ গ'ল 2 স্কয়াৰ তাৰ পাছত n+1 n ৰ জায়গাত আমি কি লিখিম 2 ইয়াত লিখি লৈছো ধৰু n = 2 গতিকে n = 2 ধৰাৰ কাৰণে কি হল ফাৰ্স্ট n স্কয়াৰ মানে কি হৈ যাব 2 স্কয়াৰ তাৰপিছত n+1 মানে কিমান হৈ যাব 2 + 1 স্কয়াৰ মানে সংখ্যা কেইটা কি হৈ গল 2 স্কয়াৰ, 3 স্কয়াৰ ক্ৰমিক সংখ্যা চোৱা দুৰ পিছত কি আহে 3 আহে নে গতিকে প্ৰথম সংখ্যাটোৰ বৰ্গ আৰু দ্বিতীয় সংখ্যাটোৰ দ্বিতীয় ক্ৰমিক সংখ্যাটোৰ বৰ্গৰ মাজত কেইটা সংখ্যা থাকিব স্বাভাৱিক সংখ্যা থাকিব ইহত দুটাৰ মাজত টুৱাইস এটা n আমি কি ধৰিছিলো 2 ধৰিছিলো গতিকে n ৰ জায়গাত আমি কি লিখিম 2 2 দুগুণ কিমান হৈ যাব 4 গতিকে 2 স্কয়াৰ আৰু 2 + 1 মানে 3 স্কয়াৰৰ মাজত 2 স্কয়াৰ আৰু 3 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব 4টা স্বাভাৱিক সংখ্যা থাকিব ধৰিব পাৰিছা মই উদাহৰণ এটা দি পেলাই তোমালোকক বুজাই দিছো ফৰ্মুলাটো কেনেকৈ এপ্লাই কৰিব লাগে এতিয়া আমি কোৱেশ্চনটো লৈ যাও সোয়া ইয়াতে আমাক ক্ৰমিক সংখ্যা দিয়া আছে নে বাৰু প্ৰথমটো দিয়া আছে কি কোৱেশ্চনটোত 18 স্কয়াৰ আৰু দ্বিতীয়টো কি দিয়া আছে 19 স্কয়াৰ 18 ৰ পিছত কি আহে 19 আহে নে গতিকে ক্ৰমিক হৈ আছে গতিকে ইয়াত আমি এটো ফৰ্মুলা এপ্লাই কৰিব পাৰিম হয় 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব হেতু আমাক সুধিছে এতিয়া তোমালোকে সহজতে কি মনত ৰাখিবা জানানে এনেকে যদি ক্ৰমিক সংখ্যাৰ স্কয়াৰ দিয়া থাকে আৰু খুধে যে তাহাঁতৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে তেনেহলে ইহত দুটাৰ ভিতৰত যোনটো সৰু সংখ্যা হ'ব হেতুই হৈ যাব n সৰু সংখ্যাটোই হৈ যাব কি n আৰু ডাঙৰ সংখ্যাটো হৈ যাব কি n+1 ইয়াত কি হৈ আছে n স্কয়াৰ হৈ আছে আৰু ইয়াতে n+1 স্কয়াৰ হৈ আছে ধৰিব পাৰিছা যোনটো সৰু সংখ্যাৰ ওপৰত সৰু সংখ্যা থাকিব যোনটো সৰু সংখ্যা থাকিব হি হৈ যাব কি n আৰু যোনটো ডাঙৰ সংখ্যা থাকিব হি হৈ যাব n+1 আৰু কিহতৰ মাজত আমি ফৰ্মুলা মতে কিমানটা স্বাভাৱিক সংখ্যা থাকে বুলি পাইছিলো টুৱাইস n টা n ইয়াত সৰু সংখ্যাটো গতিকে n কিমান 18 গতিকে n ৰ জায়গাত আমি কি লিখিম 18 কিমানটা হ'ব 36 টা গতিকে 11 ৰ c ৰ কোনটো আনসাৰ কাৰেক্ট হ'ব তোমালোকে গম পাইছানে অপচন 2 অপচন 2 কি আছে 36 আছে গতিকে হেতুই হৈ যাব আমাৰ কাৰেক্ট অপচন তোমালোকে ফৰ্মুলাটো কিন্তু মনত ৰাখিব লাগিব এতিয়া কোন কোৱেশ্চনটো কি খুদিছে চোৱা তলৰ কোনটো বৰ্গ সংখ্যা নহয় এতিয়া আমি বৰ্গ সংখ্যাবিলাকৰ এককৰ স্থানত কি কি অংক থাকে মই তোমালোকক মানে
অনুশীলনটো ষ্টাৰ্ট কৰোৱাৰ আগতে বুজাই দিছিলোঁ হয়নে লিখাই দিছিলোঁ তোমালোকক পইণ্ট ৱাইজ যে এইখিনি যদি অংক এককৰ স্থানত থাকে তেনেহলে কি হ'ব বৰ্গ সংখ্যা হ'ব আৰু যদি একিটা নাথাকে তেনেহলে কি হ'ব বৰ্গ সংখ্যা নহয় আকৌ এবাৰ মই তোমালোকক মনত পেলাই দিছো কি সংখ্যা থাকিলে এককৰ স্থানত কি অংক থাকিলে বৰ্গ সংখ্যা হয় আৰু কি অংক থাকিলে বৰ্গ সংখ্যা নহয় লিষ্টখন মনত পৰিছেনে তোমালোকৰ মই যে লিখাই দিছিলোঁ প্ৰথমতে গতিকে ইয়াৰ এককৰ স্থানত এইখিনি অংক আছে হয়নে কিছুমান ৰিপিটো হৈছে গতিকে আমি কি গম পালো যে এককৰ স্থানত 1 4 5 6 9 0 একেটাই হয়নে বাৰু একেটা অংক থাকিলে কি হ'ব একেটা মই তোমালোকক মনত ৰখাবলৈ দিছিলোঁ এতিয়া আমাক সুধিছে যে কোনটো বৰ্গ সংখ্যা নহয় গতিকে বৰ্গ সংখ্যা নহবলৈ হলে তাৰ এককৰ স্থানত কি থাকিব লাগিব ইয়াত বাকি কি থাকিলে 2 থাকিলে 3 থাকিলে এতিয়া ইয়াত কি সংখ্যা কি অংক বাকি থাকিল বাৰু 2 3 আৰু 7 8 যদি এককৰ স্থানত একেটা অংক থাকে তেনেহলে কি হ'ব সংখ্যাটো বৰ্গ সংখ্যা নহব যদি কাৰবাৰ ভালকে লিখা হোৱা নাছিলে তেনেহলে তোমালোকে এতিয়াও লিখি লবা যে একেটা অংক থাকিলে এককৰ স্থানত একেটা অংক থাকিলে সংখ্যাটো বৰ্গ সংখ্যা হ'ব আৰু যদি একেটা অংক থাকে তেনেহলে কি হ'ব বৰ্গ সংখ্যা নহয় এটো বৰ্গ সংখ্যা হয় আৰু একেটা থাকিলে নহয় গতিকে এতিয়া আমি চাও কোনটো সংখ্যাৰ শেষতনো 2 3 7 8 ইয়াৰ ভিতৰত কোনবা এটা আছে চোৱা ডিৰ অপচন নাম্বাৰ 2 কি আছে 572 আছে নে গতিকে তাৰ এককৰ স্থানত কি আছে 2 আছে গতিকে এই বৰ্গ সংখ্যা হ'ব জানো নহয় গতিকে ডিৰ কোনটো অপচন কাৰেক্ট হ'ব নাম্বাৰ 2 572 ধৰিব পাৰিছা তাৰ পাছত চোৱা কি দিয়া আছে এটো লাষ্ট কোৱেশ্চন আমাৰ এটো অনুশীলনীৰ √2025 টো আমাৰ দিয়া আছে 2025 টো আমাক কিমান দিয়া আছে 45 তাৰ পাছত সুধিছে আমাক পইণ্ট এটা লগাই দিলে মাজত 20.25 ইকুৱেল টু কিমান মই তোমালোকক কৈ আহিছিলো নে যে ইয়াত কি হৈছে এটো তোমালোকে সংখ্যা একেটাই আছে গতিকে আমি ভয় খাব লগিয়া নাই 2025 গতিকে ইয়াৰ বৰ্গমূলটো কি হ'ব 45 এ হ'ব খালি তাত আমি কি কৰিব লাগিব পইণ্টটো বহুৱাব লাগিব এই বৰ্গ সংখ্যাটোত কেইটাৰ আগত দশমিক আছে বাৰু দুটা অংকৰ আগত দশমিক আছে ইয়াত কেইটা অংকৰ আগত আহিব এটা অংকৰ আগত আহিবনে গতিকে আমাৰ অপচন কোনটো হ'ব ইৰ 2 নাম্বাৰটো কাৰেক্ট হ'বনে 4.5 ধৰিব পাৰিছা মই শিকাই থোৱা কথাখিনি কেনেকৈ কাম দিছে চোৱা সংখ্যা একেটাই আছে ইয়াত খালি কি হ'ল মাজত দশমিক এটা লগাই দিল কেটা অংকৰ আগত দশমিক আছিল বৰ্গটোত দুটা অংকৰ আগত দশমিক আছিল গতিকে তাৰ বৰ্গমূলটো কি হ'ব ইয়াৰ নিচিনা একেই থাকিব সংখ্যাটো একেই থাকিব খালি আমি মাজত দশমিক এটা বহুৱাব লাগে দশমিকটো কেটা অংকৰ আগত বহিব এটা অংকৰ আগত বহিব গতিকে 4.5 হৈ যাব আমাৰ আনসাৰ তোমালোকে যদি এটো কৰি চাবলৈ যোৱা তেনেহলে তোমালোকৰ বহুত সময় এনে যাব যেটো এটো মাল্টিপল চয়েস কোৱেশ্চন এক নম্বৰ পাবা এটো সলভ কৰাৰ কাৰণে গতিকে যিমান সৰু ট্ৰিক তোমালোকে মনত ৰাখিব পাৰা সিমান তোমালোকৰ কাৰণে ভাল ইয়াৰ লগতে কি হৈছে আজি আমাৰ বৰ্গ আৰু বৰ্গমূলটো ইমানতে অন্ত পৰিছে ইয়াৰ পিছত আমি ঘন আৰু ঘনমূল আৰম্ভ কৰিম এখিনলৈকে যদি তোমালোকৰ কিবা কনফিউজন ৰখি গৈছে তোমালোকে মোক কমেন্ট বক্সত থৰি জনাব পাৰা আৰু ইয়াৰ পিছত আমি কৈছোৱে ঘন আৰু ঘনমূল চেপ্টাৰটো আৰম্ভ কৰিম গতিকে আজি ক্লাছটো ইমানতে সামৰিছো আহিছো আজিলৈ